Halo. Harus dekatkan kami. Great journey of education, Sun College, 25 years celebration, Super Jubilee Celebration Committee. Respected President Sormaji, Honorable MLA Dorsing Ronghang, my colleagues, Honorable GP members, in charge education, respected Richard Topi, my colleagues, EM Omar Singh Tiso, Honorable EM Surjo Rongphar, Honorable executive members, respected Lum Singh Keron, respected Port Mosri Dhoneshwar Inti, ex-Joint Secretary, Karbi Anglong Autonomous Council, Founder, President, and ex-executive member Karbi Anglong Autonomous Council, respected Singh Bey, my colleagues, Honorable Executive MEC EM Muduram Lekhe, MEC Juni Timung, MEC Kadong Terangki, MEC Obijitko, Principal, Sun College, teaching staff, and my dear students, ladies and gentlemen. First of all, I would like to thank Silver Jubilee Celebration Committee for inviting me as chief guest to the function. Ladies and gentlemen, and my dear students, unitedly we want to establish quality education in Karbi Anglong. Society develop, society advance through education. Without education, we cannot do anything. So we need quality education. We need, I would like to declare, this opportunity, 1 crore in practical building, science stream, especially science student, 1 crore for construction of additional classroom, and also I want to declare 1 Silver Jubilee gate in front of college.
Karbi tua laso donang ko hai laso jorong harpa tinggal iko laso silver jubilee get hai alang ikan tinggal iko lada ekdom jambiak thong pe donang ko Karbi kurpo laso mesen asom jak silver jubilee get dili nang pipon bo busna to bhal patini ko lase dak muning kan ke dak arts and science stream ke dalo commerce stream ki tipon je fan next result banda Karbi Anglong Autonomous Council pen nona ko pen idom financial benefit nang tipon bo busi na dwana patini ko financial benefit ya oha bosor pra Stan College বৰ্তমান তো আৰ্টছ আৰু সায়েন্স স্ট্ৰীম আছে গতিকে কমাৰ্চ স্ট্ৰীমত খুলিবৰ কাৰণে মই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা উইথ ফাইনেন্সিয়েল মিনিটিত আমি ইয়াত পাৰমিশন দিম বুলি আপোনালোকক মই ঘোষণা কৰিছোঁ ইয়াত আহি ডিভিজনৰ জাৰ্নি 25 বছৰ ইয়াত ধৰি দিছে ইয়াত ফাউন্ডার গভর্নিং বডি সভাপতি আমার হুমসিং বে ডাঙরিয়াও তেখেত ইয়াত উপস্থিত আছে আর তেখেতক মই ধন্যবাদ দিছো যে ইয়াত বোকাজান সুৰিয়ান লৰা ছোৱালীবিলাকৰ এডুকেশ্যনৰ আগুৱাই নিয়াৰ স্বাৰ্থত যে স্থান কলেজৰ খোলাৰ কাৰণে মই তেখেতক হুমসিং বে পৰা আৰম্ভ কৰি যিমানখিনি কমিটি আছে তেখেতক মই আন্তৰিক অভিনন্দন জনাইছো আৰু তেখেতক ধন্যবাদ দিছো আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলত এই স্থান কলেজ provincialize কৰিবৰ কাৰণে আমি যি সহায়িতা কৰিছো বৰ্তমান জনপ্ৰিয় চিফ মিনিষ্টাৰ তেখেতে আগতে এডুকেশ্যন মিনিষ্টাৰ তেখেতৰ বাৰে বাৰে আলোচনা কৰিছো টাইম ইলেগেন্সত তেখেতক ডিসকাস কৰি ইয়াত কাৰ্বি আংলং স্থান কলেজৰ পৰা আৰম্ভ কৰি ধনগ্ৰী কলেজৰ পৰা আৰম্ভ কৰি ৰাংচিনা কলেজ দংকামুকামৰ পৰা আৰম্ভ কৰি প্ৰায় কলেজবিলাক আমি provincialize কৰিবলৈ সক্ষম হৈছো ইয়াৰ আপোনালোকে চাব আমি কাৰ্বি আংলঙৰ এডুকেশ্যনৰ পৰিৱৰ্তনৰ স্বাৰ্থত অহা ডিসেম্বৰ ফাৰ্ষ্ট উইকতে মাঞ্জা ভেটেৰিনেৰী কলেজ ইয়াত কামত আৰম্ভ হ'ব আৰু ৱেষ্ট কাৰ্বি আংলং এগ্ৰিকালচাৰ কলেজ গোটেই যিবিলাকৰ সায়েন্স ষ্টুডেণ্ট আছে তেওঁলোকৰ এগ্ৰিকালচাৰ কলেজ যদি পঢ়িব বিচাৰিছে তেওঁলোকৰ ইয়াত কাৰ্বি আংলঙতে পঢ়িব পাৰিব নেক্সট ইয়াৰ পৰা তাৰপিছত কোনোবা যদি ভেটেৰিনেৰী ডক্টৰ হ'ব বিচাৰিছে তেওঁলোকৰ ভেটেৰিনেৰী ডক্টৰ হ'ব পাৰিব কোনোবা যদি আকৌ মেডিকেল কলেজত পঢ়িব বিচাৰিছে ডিপুটি মেডিকেল কলেজ আছে এবাৰ কাৰ্বি আংলঙৰ পৰা আহি এডুকেশ্যনৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী মেডিকেল চিট পোৱা আগতে মাত্ৰ 5-6জন আছে এবাৰ আহি কাৰ্বি আংলঙৰ মেডিকেল চিট পোৱা 47 হৈছে যোৱাবাৰলৈকে 22 আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ তৰফৰ পৰা আমি 50,000 টকা CEM ৰিলিফ ফাণ্ডৰ জৰিয়তে তেওঁলোকক আমি একালীন সাহায্য দিয়া হৈছে ঠিক তেনেধৰণৰ যিবিলাকৰ APC দি এবাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা কাৰ্বি আংলং অটোনমাস কাউন্সিল নিজৰ পুঁজিৰ পৰা আমি ফ্ৰী UPC and APC ফ্ৰী কোচিং চেণ্টাৰ আমি দিবলৈ পাতিছো এবাৰ ভাগ্য ভাল কাৰ্বি আংলঙৰ পৰা কাৰ্বি আংলং ল'ৰা ছোৱালী টোটেল 12জন পাইছে তাৰপিছত গোটেই বাহিৰত থকা কাৰ্বি মিলি টোটেল 14 পাছ কৰিছে কিন্তু এবাৰ কাৰ্বি আংলঙৰ ভিতৰতে কোনোবাটো ব্লক ডেভেলপমেণ্ট অফিচাৰ হৈছে কোনোবা CS1 হৈছে কোনোবা সুপাৰিনটেণ্ডেণ্ট অফ টেক্স হৈছে কোনোবা সেটেল ৰিভিনিউ সাৰ্কল অফিচাৰ পাইছে সেই গোটেই মিলি আমাৰ টোটেল
12 Karbi Anglong এবাৰ APEC পাছ কৰা হৈছে এনেধৰণৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি কাৰ্বি আংলঙত এটা নতুন দিগন্ত ৰচনা কৰিবৰ কাৰণে আমি গৈ আছোঁ তাৰ কাৰণে ইয়াত যিমানখিনি ইয়াত পেৰেণ্টছবিলাক আছে এখেতকো আমাক সহায়িতা কৰিব লাগিব কাৰ্বি আংলং অট'নমাছ কাউন্সিলক আপোনালোকক আশীৰ্বাদ দিব লাগিব সহায়িতা কৰিব লাগিব কাৰ্বি আংলং শান্তি হোৱাৰ লগে লগে এতিয়া স্থায়ী শান্তি হৈছে স্থায়ী শান্তি হোৱাৰ লগে লগে এডুকেশ্যনৰ ক্ষেত্ৰত আগবাঢ়ি আছে লাচি সুযোগ pinida san kole salom na che tong nuno pot pakai manteng aluhi ni bana pie pot na dom ban boni mudi kan chenglok teaching staff lapen ke student tumada ilenia ko kadang marjoro par ke lok amar শিক্ষামন্ত্রী এডুকেশনৰ মিনিষ্টাৰ আহা কথা আছে কিন্তু মোক যোৱাকালি কৈছে যে মই আহিব নোৱাৰিব বেলেগ দায়িত্ব দিয়াৰ কাৰণে চিফ মিনিষ্টাৰ বেলেগ দায়িত্ব দিয়াৰ কাৰণে মই যাব নোৱাৰো বেয়া পাব দিব নালাগে আৰু যি তেখেতসকলৰ যি ডিমাণ্ড সেইবিলাকৰ পিছত আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিম বুলি ৰণস্কিও ডাঙৰীয়া মোক কৈছে alam ni bang jadi lo nasi amis sih surjong bhal iya macam hai tu tum hai lo dia iya lo dan dumbe di pusiti kita alam ni chief minister bang beleg akam asai yang patang lo masih dan dulu nanti lo nasi ninge we lo kado we nanti dia kola golden jubilee dan aja tau nono pot nili kopai lo ningarong pik lo agak plek asai yang lo kau kan ubi dorong pihak hai alam ni konsensi lo nada fiscal pada kita hunai ibu pada itu ibu ada fiscal tak ada hunai ibu lalu ada tak lunde deh apa we ke mau nisangnya lah kadang terang ki bayi tu tanah hong ding lo football apa tu naik dah nada apa pun oke apa tu naik apa lalu kape rasa yang naik tu apa sih dan tu bantah kau benda ninggalin kau apa kecok lalu education journey lalu ban kadang benda niat long pencurosi nilam deh contoh Thank you to all and conclude my speech. Him also with a Karbi Poho. MLA how